শেষত এতিয়া পুৰবিবাক লগ পালোঁ আৰু পুৰবিবাৰ লগত এতিয়া অকণমান কথা পাতোঁ। লগ পালোঁ নহয়, অহাৰ পৰা মই বাৰ লগতে আছোঁ, কিন্তু বাৰ লগত কথা পাতিবলৈ বহি পেলাই অকণো সময়ে পোৱা নাই। দুইজনী কামতে লাগি আছোঁ আৰু 1 বছৰৰ পিছত আকৌ আজি আমি লগ পাইছোঁ, কিন্তু ফোনত কথা হৈ থাকে। সেইটো কাৰণে মানে এবছৰৰ পিছত লগ পাইছোঁ যেন আমাৰ লগা নাই, মানে লগ পায়ে আছোঁ যেন তেনেকুৱা লাগিছে। আৰু যোৱা বছৰ মই আহিছিলোঁ অকল ব্লগিঙৰ কাৰণে, আৰু এইবাৰ পুৰবিবাক বহুতেই ধন্যবাদ, কাৰণ মোক মেকআপৰো সুযোগ এটা বাৰে দিলে। ইমান ধুনীয়া মেকআপ আৰ্টিষ্ট হয়, তো মই যদি তোমাক অকণমান দেখিছোঁ যে তুমি খুব ধুনীয়া ধুনীয়া কাম কৰি আছা, সেইকাৰণে মই বেলেগক কোৱাতকৈ তোমাক কওঁ। বাৰু থেংক ইউ। আৰু এইবাৰো বাৰ কালেকশ্যন বহুত ধুনীয়া। ইয়াৰ আগতে আপোনালোকক মই দেখালোৱেই ভিডিঅ'টোত, কালেকশ্যনখিনি বহুত ধুনীয়া। এইবাৰ বায়ে অকল চাদৰ মেখেলা লৈছে আৰু বিৰাট ধুনীয়া কাপোৰখিনি, আপোনালোকে নিশ্চয় চাই পেলাই ভাল পাইছে। আৰু এইবাৰ শুনিছোঁ বায়ে মানে মহিলাসকলক বেছিকৈ প্ৰিফাৰেঞ্চ দিছে, সেই বিষয়ে বা আপুনি কি ক'ব? মানে কি হয়, সাধাৰণতে আজিকালি মডেল বুলি ক'লে সৰু সৰু ছোৱালী বা সৰু সৰু ল'ৰাবিলাকক হেৰি দিয়া হয় ন, কিন্তু আমাৰ মহিলাখিনিওতো আজি 10 বছৰৰ আগতে মডেলিং কৰি তাৰ 10 বছৰৰ পিছত কি কামটো এৰি দিব মন যায় নেকি, কৰিবলৈ মন যায় তেওঁলোকৰো, কিন্তু চবতে সেই সুবিধাটো দিয়া নাযায়। মই এইবাৰ ভাবিলোঁ যে মই মহিলাখিনিক এইবাৰ প্ৰাধান্য দি পেলাই শ্ব'টোত হেৰি কৰোঁ, তেওঁলোকক মানে উলিয়াওঁ, যাতে তেওঁলোকেও মহিলাখিনিও মনৰ হেঁপাহটো হেৰি কৰিব পাৰে আৰু চান্স এটা পায়, আৰু তেওঁলোকেও যাতে ৱাক কৰিবলৈ সেই আগতে যেনেকৈ কৰিছিলে এতিয়াও যাতে নাইকিয়া হৈ নাযায়, কৰিবলৈ পায়। সেইকাৰণে মই মহিলাখিনিক এইবাৰ হেৰি কৰিছোঁ। খুব ভাল লাগিছে বা আপুনি যে ইমান ধুনীয়াকৈ তেওঁলোকক চান্স এটা দিছে, আৰু একচুৱেলি তেনেকৈ চান্স এটা দি আপুনি মানে তেওঁলোকৰ কনফিডেন্সটো বঢ়াইছে, সেইটো কাৰণে বহুত ভাল লাগিছে। আশা কৰোঁ আগলৈও আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া কালেকশ্যন দেখিবলৈ পাম, আশা কৰোঁ অহা বছৰলৈও দেখিবলৈ পাম। কৰিয়ে থাকোঁ। আৰু বাৰ কাপোৰযোৰ আজি বিৰাট ধুনীয়া লাগিছে, আপোনালোকে ষ্টেজত চাগে দেখিছে, এতিয়া আৰু অকণমান দেখাই দিছোঁ। আৰু তাতোকে ডাঙৰ কথা, বায়ে আজি ডিঙিত পিন্ধাডাল চাওক আপোনালোকে, মোৰ নিজৰ ডিজাইন হয়, এইডাল বাৰ ডিজাইন হয়, চিৰা আৰু হেৰি তৰা ডিজাইন। কাপোৰযোৰো এইযোৰ প্ৰথম পিচ হয়, মই প্ৰথমটোৱে মানে মই পিন্ধিছোঁ, ইমান ডাঙৰ কেপাৰিটো বনাইছোঁ। আৰু আজি এইযোৰ কাপোৰ দেখি মানুহৰ একদম খোৱা কামোৰা লাগি গৈছে। বাৰ ইয়াতে মানে ঢেৰ মানুহ ওলাই গৈছে এইযোৰ কাপোৰ লাগে বুলি, একদম মানে বাৰ কালেকশ্যন এনেকুৱাই থাকে যে মানুহৰ একদম লওঁ লওঁ লাগিয়ে যায়। মানে যোৱাবাৰো শ্যামন্তিকা বায়ে পিন্ধা কাপোৰযোৰ বিৰাটেই ধুনীয়া আছিলে। পিন্ধা কাপোৰযোৰ মোৰ যোৱাবাৰ বহুত ভাল ৰেচপন্স, হায়েষ্ট বিক্ৰী হৈছিলে মোৰ সেই কাপোৰযোৰ। মানুহে মানে তাইৰ গাত কাপোৰযোৰে ইমানেই খুৱাইছিলে যে চবেই দেখাৰ লগে লগে কাপোৰযোৰ ল'ব বিচাৰে। ভাল হৈছিলে। ইভেন এইবাৰো বহুত ভাল হৈছে। এইবাৰো বায়ে মানে মেইল ফিমেল পূৰা এটা টিউনিং কৰিছে, পাৰ্পল হয় টাচটো, আৰু শ্যামন্তিকাৰ টুইনিং ৰাখিছোঁ মই। বিৰাট ধুনীয়া লাগিছে এইবাৰো বা। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰোঁ, আকৌ নেক্সট ইয়েৰ এনেকৈ আমি লগ পাম। আৰু ভিডিঅ'টো আজি মই ইয়াতে সামৰোঁ, আৰু ইয়াতকৈ দীঘল নকৰোঁ। সকলোকে মোৰ মৰম দিলোঁ বাৰ ফালৰ পৰাও। ঠিক আছে, তেতিয়াহ'লে বাই, টেক কেয়াৰ, লাভ ইউ অল। মোৰ চেনেল চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।